নমস্কাৰ, মই কাবেৰীয়ে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকক বহুত দীপাৱলীৰ শুভকামনা জনোৱাৰ লগতে আজি কেইটামান দীপাৱলীৰ বিশেষ কথা ক'ম যে কি কাৰণে কিয় দীপাৱলী উদযাপন কৰা হয়। আপোনালোকে বছৰ ধৰি দিৱালী উদযাপন কৰি আহিছে, চাকি বন্তি জ্বলাই গোটেই ঘৰ পোহৰ কৰিছে, লাইটৰ ব্যৱস্থা কৰিছে, ধুনীয়া লাইটিঙে গোটেই ঘৰখন পৰিপূৰ্ণ কৰি তোলে। কিন্তু বহুতে হয়তো নাজানে যে কি কাৰণে দীপাৱলী উদযাপন কৰা হয়। তাৰে মই আজি চমুকৈ দুটামান কথা কওঁ। প্লিজ আপোনালোকে যদি মোৰ ভাল পায় ভিডিঅ'টো চাই যাবচোন। মই প্ৰথমে কওঁ যে দীপাৱলী কি কাৰণে পালন কৰা হয়। দীপাৱলী আচলতে দীপাৱলীৰ সেই দিনটোতে আপোনালোকে সকলোৱে জানে ৰামায়ণৰ শ্ৰী ৰামচন্দ্ৰৰ ভগৱানৰ অন্য এটা অৱতাৰৰ কাহিনী সকলোৱে হয়তো জানে। ভগৱান শ্ৰী ৰামচন্দ্ৰই 14 বছৰ বনবাস থাকিব লগা হৈছিল। কাৰণ দশৰথ, তেখেতৰ পিতৃৰ নাম আছিল দশৰথ। ৰজা দশৰথে তেওঁৰ তৃতীয় পত্নী ৰাণী কৈকেয়ীৰ কথা মতে তেখেতৰ তৃতীয় পত্নী ৰাণী কৈকেয়ীৰ কথা মতে তেখেতে 14 বছৰ শ্ৰী ৰামচন্দ্ৰক বনবাস দিবলৈ কৈছিল। পিতৃৰ কথা মতে শ্ৰী ৰামচন্দ্ৰই 14 বছৰ বনবাসৰ কাৰণে খুব আনন্দৰে সেই কথা স্বীকাৰ কৰি লৈছিল। আৰু তেতিয়া অযোধ্যাবাসীয়ে যিহেতু শ্ৰী ৰামচন্দ্ৰক ভগৱানৰ অন্য এটা ৰূপ বুলি পূজা প্ৰাৰ্থনা কৰিছিল, শ্ৰী ৰামচন্দ্ৰক অযোধ্যাবাসী অতিকৈ দূষিত হৈছিল। যিহেতু ভগৱানে যিহেতু বনবাস খাটিবলৈ যাব বুলি বহুত দুখ কৰিছিল। আৰু অযোধ্যাবাসীয়ে 14 বছৰ বনবাস সম্পূৰ্ণ হোৱাৰ পিছত শ্ৰী ৰামচন্দ্ৰ যেতিয়া অযোধ্যালৈ ঘূৰি আহিছিল, সেই দিনটোতে যেতিয়া অযোধ্যাবাসীয়ে গম পাইছিল তেখেতসকলৰ পূজাৰ ভগৱানৰ স্বৰূপ শ্ৰী ৰামচন্দ্ৰ পুনৰ অযোধ্যালৈ ঘূৰি আহিছে, তেতিয়াই অযোধ্যাবাসীয়ে সম্পূৰ্ণ ধুমধামেৰে গোটেই অযোধ্যাখন চাকি বন্তি দীপাৱলী সকলোৱে পোহৰাই তুলিছিল। কাৰণ সিহঁতৰ ভগৱানৰ এটা ৰূপ শ্ৰী ৰামচন্দ্ৰ যে অযোধ্যালৈ ঘূৰি আহিছে, খুব আনন্দ উল্লাহত সেই ধুনীয়াকৈ গোটেই অযোধ্যা পোহৰাই তুলিছিল। আৰু সেই দিনটোৰ পৰম্পৰাৰ মতে আজিলৈকে দেৱালীৰ আজিৰ দিনটোতে তেতিয়াই গোটেই অযোধ্যাখন ধুনীয়াকৈ পোহৰে চাকি বন্তিয়ে জ্বলাই তুলিছিল, যিহেতু ভগৱানৰ এটা ৰূপ শ্ৰী ৰামচন্দ্ৰ উভতি আহিছিল। সেইটোৱে আছিল। মই থুলমূলকৈ আপোনালোকক ক'লোঁ আৰু বিশেষ জানিবলৈ মই বহুত দীঘলীয়া কৰিব লাগিব ভিডিঅ'টো। চমুকৈ আজি এইখিনিকে ক'লোঁ। তো মোৰ এই ভিডিঅ'টো চাই আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাবচোন কেনেকৈ পালে। আৰু ইয়াতে কিবা যদি মোৰ ভুলো হৈছে প্লিজ মাৰ্জনা কৰি দিব নিজৰ বুলি। আৰু এটা নতুন ভিডিঅ' লৈ অহাৰ আপোনালোকৰ মাজত পৰে আখেৰে মই কাবেৰী আজিলৈ লৈছোঁ বিদায়। বাই বাই, লাভ ইউ অল।